জানো বিপিএফে হাফ হৈ খুটিছিলে বেছ হৈও জাৰিছিলে কিন্তু হাফ হৈ যেতিয়া আমাক খুটিলে সেই বিষটো যে আমাৰ বুকুত লাগি গৈছে আৰু বুকুত বা হৃদয়ত বা আপোনাৰ হাওঁফাওঁত যেতিয়া এই বিষটো লাগি যাব সেই বিষটো যদি মৰি যাব মৰি যোৱাৰ পাছত যে বেছ হৈ জাৰিলে যে কাম নহ'ব এই কথাটো কিন্তু সকলোৱে বুজি পাইছে বা উপলব্ধি কৰিব পাৰিছে মই বাৰ বাৰ কৈ থাকোঁ আমাৰ ইণ্টেলেক্সুৱেলসকলৰ আগত মই লগত বহুতবাৰ বহিলোঁ সেই অঞ্চলৰ আমাৰ গণ্যমান্য ব্যক্তিসকলৰ লগত মই বহুতবাৰ ফেচ হ'লোঁ তেওঁলোকৰ সন্মুখত মই সদায় কৈ আহিছোঁ আৰু ভৱিষ্যতেও ক'ম যেতিয়ালৈকে আমি মানুহ হিচাপে সেই এৰিয়াত থাকি পেলাই নিজৰ যিমানখিনি অধিকাৰ সেই অধিকাৰখিনি নাপায় বিপিএফে একচুৱেলি আমাক বা কংগ্ৰেছে দুই তিনিটা জাতিক মেইনলি টকেন হিচাপে লৈ পেলাই টকাৰ টকেন হিচাপে লৈ পেলাই গেম খেলি আছিলে সেইটো হ'ল বড়ো আৰু মুছলমানৰ মাজত সংঘৰ্ষ আনা বড়ো আৰু আদিবাসীসকলৰ মাজত সংঘৰ্ষ আনা কিয়নো আমি সকলোৱে জানো যে আদিবাসী আৰু মাইনৰিটি যদি মানুহ নহয় তেতিয়া সেই আমাৰ নৰ্থ ইষ্টৰ অসম বোলা এটা ৰাজ্যত কোনো এটা পলিটিকেল পাৰ্টিয়ে নেশ্যনেল পলিটিকেল পাৰ্টি কিন্তু তিষ্ঠি থাকিব নোৱাৰে যি পলিটিকেল পাৰ্টিয়ে নহওক কিয় যাৰ ফলত মুছলমান আৰু আদিবাসীসকলক লৈ পেলাই যিকোনো মুহূৰ্ততে তেওঁলোকে গেম খেলিব বিচাৰে আৰু যোৱা শতিকাত যোৱা বছৰবোৰত এনেকেই আমাক পাৰ্থক্য আনি পেলাই তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ভিন ভিন কৰি পেলাই ডিভাইডেড হাউচত ৰাখি পেলাই তেওঁলোকে উপভোগ কৰি আহিলে মই যিখিনি কথা ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আমাৰ নেমচৰ সভাপতি ডাঙৰীয়াই কৈছে 2012 চনৰ 2008 চনৰ ঘটনাৰ কথা 2014 চনতো হৈছে বৰপেটাত নহয় জানো সেইবোৰ কথা চবেই জানে নকলেও নহ'ব কৈছে ডাইৰেক্টলি মানে বড়োসকলে বা কছাৰীসকলে আমাৰ মাইনৰিটিসকলৰ ঘৰ জ্বলাইছে আৰু বড়োসকলে কয় সেই আমাৰ মুছলমানসকলে এনেকৈ কৰিছে তাৰমানে আমাক বিষ খোৱালে যি বিষৰ পৰা আমি পৰিত্ৰাণ পাবলৈ পৰা নাই আৰু সেইটো আমাৰ মাজত সদায় মানে তিতা টেঙা কেহা সেইবোৰ মানে কি কয় এক্সপিৰিয়েঞ্চে আমাক কয় যে আমি মুছলমানসকলৰ লগত বড়োসকলে মিল হ'ব নোৱাৰে মুছলমানসকলে বড়োসকলৰ লগত মিল হ'ব নোৱাৰে কিন্তু কথাটো হ'ল আমি কিমান বছৰ কিমান হাজাৰ বছৰ তেনেকৈ বড়ো আৰু মুছলমানৰ মাজত পাত হৈ থাকিম কিমান বছৰ আমি ভিন ভিন মানে ৰাস্তাৰে গৈ থাকিম যিটো আমাৰ উন্নয়নৰ বিপৰীতে থিয় দি থাকে যিটো আমাৰ ভৱিষ্যত কণ কণ ল'ৰা ছোৱালীক আমি গঢ়াত মানে বিপদ হিচাপে আমাৰ সন্মুখত থিয় দিয়ে তাৰ কাৰণে আমাৰ UPPL দলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যদিও হাগ্ৰামাই কৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আহিলে মাইনৰিটিসকলক খেদিব কেতিয়াবা কয় গাহৰি মাংস খাবলৈ বাধ্য কৰাব কেতিয়াবা কয় মানে বহুত ধৰণৰ কথা মানে যিবোৰ কথাটো অগণতান্ত্ৰিকভাৱে তেওঁলোকে যে কৈ আহিছে আৰু সেইটোকে আমাৰ সমাজে সহজ সৰল সমাজে একচেপ্ট কৰিছে আজিৰ দিনত কংগ্ৰেছ আৰু বিপিএফে আমাক মাটিৰ পাত্তা নিদিব ইভেকশ্যন কৰিব সেই কথাটো কৈ আহি আছে আৰু বিকল্পৰ তেওঁলোকৰ ৰাস্তা নাই ক'বলৈ মাইনৰিটিসকলৰ ওচৰত কেনেকৈ সোমাব মাইনৰিটিসকলকতো মই আগতে কৈছোঁ টকাৰ টকেন হিচাপে ব্যৱহাৰ কৰি আহিছে টকেনৰ বিনিময়ত কি দিছে আমাৰ মাতৃসকলক এখন শাৰী দিছে আমাৰ ভাতৃসকলক এখন লুঙি দিছে কিন্তু 5 বছৰ আমি আমাৰ মানে অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ সেইটো হ'ল টকেন মানে পাৰ্মানেণ্ট আপোনালোকে ভোটাৰ্ছ যাক আমি ভোট বেংক বুলিও কয় কিন্তু আমি কি পালোঁ কংগ্ৰেছে মাটি দিলেনে 75 বছৰৰ 60 বছৰে সিহঁতে চলালে অসমটো এই আমাৰ আজিৰ বিটিআৰ তেতিয়াৰ BTCত কোনোবা মাইনৰিটি গাঁৱত কোনোবা খ্ৰীষ্টিয়ান গাঁৱত গীৰ্জা বা
কি কয় আপোনালোকৰ মছজিদ বা আপোনালোকৰ এইটো কি কয় খবৰস্থান সেইবোৰৰ লেণ্ড এলটমেণ্ট পালে নেকি কোনোবা সোধক কওকচোন মোক কোনোবা পাইছে নেকি নাই পোৱা ইভেন মুছলমানৰ কথাটো বাদ দিয়ক মুছলমানটো ধৰি লওক আমাৰ মাজত এনেকৈ তিতা এটা এক্সপিৰিয়েঞ্চ দিলে কিছুমান পলিটিচিয়ানে মানে মুছলমান আৰু বড়োৰ মাজত চাব নোৱাৰা মনোভাৱটো এতিয়াও আছে ইয়াত যদি বড়ো মানুহ এজন থিয় হৈছে সেই বড়ো মানুহটো মৰিবলৈ গৈছে নেকি কিয় থিয় হৈ আছে এনেকুৱা ভাবা মানুহ আছে এতিয়াও এনেকুৱা মানে তিতা এটা এক্সপিৰিয়েঞ্চ হৈ গৈছে আমাৰ মাজত মানে এক্সপিৰিয়েঞ্চ আনাইছে আমাৰ মাজত খাম্পাই কি কৈছিলে মুছলমানসকলকতো ক'ত আপোনালোকৰ মছজিদ আৰু কি কয় এইটো খবৰস্থানটো লেণ্ড এলটমেণ্ট দিব খ্ৰীষ্টিয়ান বড়োসকলকে তেওঁ কিন্তু গীৰ্জাৰ নামত লেণ্ড এলটমেণ্ট দিয়া নাছিলে ডাইৰেক্ট কৈছিলে হেই খ্ৰীষ্টানবিলাক বড়ো ভাষাত কয় আৰু তহঁতে জংঘল কাটিবি কিন্তু গীৰ্জা নবনাবি জংঘল কাটি পেলাই আমাৰ এই অঞ্চলখন ধ্বংস কৰিবলৈ ইনকাৰেজ কৰে কিন্তু ধৰ্মক লৈ পেলাই তেওঁলোকে কিন্তু ভিন ভিনো কৰিছে সেইটো চিন্তা কৰক আপোনালোকে বড়োৰ মাজতে যদি এনেকুৱা পলিটিক্স খেলিব বিচাৰে আৰু মুছলমানক লৈ পেলাই কি পলিটিক্স খেলিব নোৱাৰে আপোনালোকে চিন্তা কৰক কিন্তু আমি UPPL দলে চৰকাৰ গঠন হোৱাৰ পাছৰ 2 মাহৰ ভিতৰত য'ত BPFৰ নিচিনা কোৱা ধৰণে আমি মুছলমানক খেদিব লাগিছিলে কিন্তু আমি মুছলমানক নেখেদি মুছলমান আৰু অন্য জাতি জনগোষ্ঠীক আমি মাটিৰ পাত্তাহে দিলোঁ আৰু এতিয়া আমি প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ এইটো আপোনাৰ 11,000টো আমি নৱেম্বৰ মাহৰ ভিতৰত দিম 11,000টা ফেমিলি এটা প্ৰতিশ্ৰুতি মই দিব বিচাৰিছোঁ আপোনালোকক এইটো হ'ল আমি এই বছৰ মানে আমাৰ চৰকাৰটো 10 মাহ হৈ গৈছে বৰ্তমান ৰানিং হৈ আছে 9 মাহটো উকলি গ'ল সেই 9 মাহৰ ভিতৰত যোৱা 17 বছৰে কোনো গীৰ্জাক লেণ্ড এলটমেণ্ট নিদিয়াটো স্পেচিয়েলি ফৰেষ্ট এৰিয়াত মই দি আহিছোঁ এতিয়া আৰু মই লেণ্ড এণ্ড ৰেভিনিউ AM হোৱাটো বেছি দিন হোৱা নাই নতুনকৈহে হৈছোঁ আৰু এতিয়া আমাৰ SOP বনাই আছে লেণ্ড এডভাইজাৰী বৰ্ড বনাই আছে প্ৰত্যেক লেণ্ড এডভাইজাৰী বৰ্ডত আমি এজনকৈ চাৰ্কল অফিচৰ লেণ্ড এডভাইজাৰী বৰ্ডত এজনকৈ আমি মাইনৰিটি মেম্বাৰ ৰাখিছে মাইনৰিটি কমিউনিটিৰ পৰা মেম্বাৰ হিচাপে ৰাখিছে যিটো BPFে যোৱা 17 বছৰে দিয়াই নাছিলে আৰু কল্পনাও কৰা নাছিলে আৰু এটা কথা আপোনালোকে চিন্তা কৰক আমি বৰ্তমান স্পেচিয়েলি ফৰেষ্ট এৰিয়াত প্ৰায় মুছলমান মানুহ নাই নহয় জানো তাৰ কাৰণে মই আপোনাৰ মছজিদৰ নামত এলটমেণ্ট দিয়াটোৰ মানে দিব পৰা নাই যদি কি মছজিদে নাই ফৰেষ্ট এৰিয়াত যিবিলাক ফৰেষ্ট এৰিয়াত আমাৰ খ্ৰীষ্টিয়ান আদিবাসী খ্ৰীষ্টিয়ান বড়ো খ্ৰীষ্টিয়ান বেলেগ জনগোষ্ঠী আছে তেওঁলোকৰ গীৰ্জাৰ কাৰণে কিন্তু লেণ্ড এলটমেণ্ট মই অলৰেডি দি আছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত যিটো 17 বছৰে BPFে কৰা নাছিল গতিকে আপোনালোকৰ শংকা এটাই আছে প্ৰমোদ বড়ো আমাক খেদিব নেকি BPFে কোৱা ধৰণে প্ৰমোদ বড়োই আমাক কাটিব নেকি কংগ্ৰেছে কোৱা ধৰণে এনেকুৱা কোনো এটা নহ'ব মই প্ৰতিশ্ৰুতি দিছোঁ আমাৰ চৰকাৰী মাটিতে নাথাকো কিয় ক'ত বা ফৰেষ্ট মাটিতে নাথাকো কিয় ইছলামটো কি সকলো জাতি জনগোষ্ঠী যিকোনো হিন্দু মুছলমান শিখ জৈন ইছাই কাকো আমি ইভেকশ্যন নকৰা নহ'ব আৰু খেদি দিয়াও নহ'ব সেইটো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ তাৰ বাহিৰেও ম্যাদী পাত্তা থকা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা আমাৰ ইছলাম ভাইসকলক লৈ পেলাই কিছুমানে গেম খেলিবলৈ বিচাৰি আছে কয় আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা মুছলমানসকলক ইভেকশ্যন কৰিব লাগে সেইটো কথা শুনি আছে নহয় জানো কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো অকল মুছলমানে নহয় বেলেগ জাতিওতো আছে তাকেতো কৈছোঁ বেল্ট এণ্ড ব্লকতো কেৱল মুছলমানে থকা নাই বেলেগ জাতি জনগোষ্ঠীওতো আছে হয় নে নহয় কেৱল মুছলমানৰ কিয় ইভেকশ্যন কথাটো হ'ল যিসকলে তাহানিৰ পৰাই আছে তেওঁলোকৰ ম্যাদী পাত্তা আছে আমাৰ পূৰ্বপুৰুষৰ পৰাই আছে ককাৰ সময়ৰ পৰাই ইয়াৰ মাটিৰ ম্যাদী পাত্তা আছে তেওঁলোকক কোনে খেদিব আৰু ইয়াৰ ম্যাদী পাত্তা যিসকল আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত ইনক্লুচিভলি সকলোৰে মাটিৰ অধিকাৰ পাব বুলি ইয়াত লিখাই আছে কোনটো যুক্তিত কংগ্ৰেছ আৰু BPFে ক'লে যে UPPL আহিলে ম্যাদী পাত্তা থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা
UPPL খেদিব বুলি আইনেতো কেতিয়াও খেদিব নিদিয়ে গতিকে ইয়াত আপোনালোকৰ শংকা আহিবলৈ প্ৰয়োজনে নাই বা কাৰণে থকা নাই গতিকে শ্ৰদ্ধেয় ৰাইজ আপোনালোকে চিন্তা কৰিব নালাগে আমাক লৈ পেলাই কোনো ভয় কৰিব নালাগে আজি মই দাঁতিকে ক'ব পাৰোঁ যদি বিটিআৰত থকা মুছলমানসকল মুছলমান হিচাপে জীয়াই থাকিব বিচাৰিছে আপোনালোকৰ সুখ দুখৰ কথা যদি আপোনালোকে যদি ইউনাইটেডলি কাম কৰিব নিবিচাৰে ক'ত বা গোৱালপাৰাত থকা ধুবুৰীত থকা মুছলমানসকলে আপোনালোকক হাই ক'বলৈ নাহে কিন্তু আপোনালোকৰ জাতি আপোনালোকে নিজে বচাব লাগিব আপোনালোকৰ সুখ দুখ আপোনালোকে নিজেই বচাব লাগিব নিজেই চাব লাগিব আৰু সেই আমাৰ অঞ্চলত শান্তি গঢ়াৰ দায়িত্বটো আৰু ভূমিকাটো আপোনালোকে নিজে ল'ব লাগিব নহ'লে আমি কিন্তু পৰাস্ত হ'বলৈ গৈ আছোঁ আৰু কেৱল মাত্ৰ UPPL পাৰ্টিহে মুছলমানসকলৰ সুৰক্ষাটো দিব মই আপোনালোকক তেজ কাটি লিখি দিব পাৰিম বেলেগ কোনো পাৰ্টিয়ে নোৱাৰে মই তেজ কাটি এতিয়া লিখি থৈ যাম যদি আপোনালোকে বিচাৰে আমি 5 বছৰে থাকক বা 3 বছৰে নাথাকক কিয় যিমান দিন UPPL পাৰ্টি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰৰ চৰকাৰ চলাই থাকিব তেতিয়ালৈকে আমাৰ মুছলমানসকল সুৰক্ষিত কোনো মানুহ ইয়াৰ পৰা এভেকশ্যন হ'ব লগা নহ'ব উচ্ছেদ হ'ব লগা নহ'ব এইখিনি কথা মই আপোনালোকক কৈছোঁ যিয়ে নহওক বহুত কথা ক'ব লগা আছিলে সময়ৰ নাটনি আৰু এটা সৰু আমাৰ ইণ্টেলেকচুৱেল মিটিং এটা আছে তাত গৈ আছোঁ আমি 5টা বজালৈকে থাকিব নোৱাৰোঁ 5 বছৰ 1 মিনিট 5টা বজাৰ 1 মিনিট পাছৰ হ'লে আমাৰ মানে আইনৰ বিৰুদ্ধে যোৱা হয় গতিকে আশা এটা কৰিলোঁ আপোনালোকৰ জিৰণ বসুমতাৰীৰ জয় আৰু পৰাজয় সেইটো ডাঙৰ কথা নহয় মুছলমানসকলৰ জয় আৰু পৰাজয়টো কিন্তু ইয়াতে চিন এইবাৰ হ'বলৈ গৈ আছে মই বিশ্বাস কৰোঁ এই ইলেকশ্যনৰ দ্বাৰাই মুছলমানসকলৰ আত্মসন্মানটো ৰক্ষা কৰিব যাৰ ফলত আজি আমাৰ নেমচুৰ এজন সভাপতি হৈও যি ব্যক্তিয়ে ৰাজনীতিক এটা ষ্টেজত থিয় হৈ পেলাই কথা ক'বলৈ নাচাজে আৰু নাপায় ছাত্ৰ সংগঠনৰ লিডাৰবিলাকে কিন্তু তেওঁ বাধ্যত পৰিছে আপোনালোকৰ জাতিৰ সুৰক্ষাৰ কাৰণে গতিকে বিশেষ আৰু কি ক'ম সকলোলৈ মোৰ মৰম শ্ৰদ্ধা যাচিলোঁ আৰু স্পেচিয়েলি আই মাতৃসকলক সজাগ হ'বলৈ অনুৰোধ কৰিলোঁ আমি যদি মাতৃসকলে সজাগ নহয় কিন্তু আমাৰ ভৱিষ্যত ৰাজনীতিৰ ক্ষেত্ৰতে নহওক কিয় অৰ্থনীতিৰ ক্ষেত্ৰতে নহওক কিয় শিক্ষানীতিৰ ক্ষেত্ৰতে নহওক কিয় কিন্তু আমাৰ সমাজটো ডেভেলপ নহ'ব গতিকে মাতৃসকলে স্পেচিয়েলি সজাগ হ'ব লাগিব এইখিনিয়ে কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ আজি সাপকাটা 2 নম্বৰ গাঁৱত অনুষ্ঠিত এই সভাৰ আমি গাঁওবাসী এলেকাবাসী ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তো আমাৰ সৰুকৈ হ'লেও এটা প্ৰগ্ৰাম আছে অলপ জইনিং